মধ্যমণি তেখেতে উদ্বোধন কৰিব নিযুত মইনা ফৰ্মবিলাক। এতিয়া মাইক্ৰফোন আমাৰ শ্ৰদ্ধা বাইদেউক আগবঢ়াই দিছোঁ আৰু তেখেতে তাৰ আগতে নিশ্চয় আমাৰ এই প্ৰসংগত ভাষণ ৰাখিব। মই তেখেতলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। ধন্যবাদ দাদা। আজি এই নিযুত মইনা আঁচনি ফৰ্ম বিতৰণ কাৰ্যসূচী আমাৰ ইন্দিৰা গান্ধী কলেজত আচলতে কি উদ্দেশ্যত দিয়া হৈছে তাৰ কথা তেখেতে আমাৰ আগত ব্যক্ত কৰিছে। অকল আমাৰ বুলি নহয়, আজি সমগ্ৰ অসমত যিবিলাক কলেজত আজি ফৰ্ম বিতৰণ কাৰ্যসূচী ৰখা হৈছে তেখেতে ভাৰ্চুৱেলি আমাৰ প্ৰজেক্টৰৰ জৰিয়তে আমি এইখিনি বস্তু তেখেতৰ ভাষণ শুনি আমি প্ৰত্যেক ঠাইতে শুনাৰ ব্যৱস্থা কৰা হৈছে। কাৰণ চাওক, তেখেতে এটা বস্তু কৈছে যে মহিলা স্বাৱলম্বী হ'ব লাগে আৰু কি যে ছোৱালীসকল যাতে চাইল্ড মেৰিজটো আমি আচলতে বন্ধ কৰিব লাগে, সেই উদ্দেশ্যৰে কৰিছে। আমি জনা উচিত যে যোৱা 2024-25 বৰ্ষৰ বিত্তীয় বৰ্ষত কি কৰিছিলে যে 1 মিলিয়ন 10 লাখ মানে ছাত্ৰীক কি কৰিছে যে নিযুত মইনা আঁচনিৰ জৰিয়তে দেখা